আপোনাৰ টোকেন লাগে। ভাল খবৰ। কি কৰা যায়? ঠিক আছে। পে'মেণ্ট ক্লিয়াৰ দিব নাই? অঁ, আপোনাৰ পে'মেণ্ট ক্লিয়াৰ দিব। অঁ, পে'মেণ্টৰ কথা আপুনি চিন্তা কৰিব নালাগে, সেইখিনি মই আগতীয়াকৈ মেনেজ কৰি ল'ম। চাবি আকৌ বাৰ নিচিনা যাতে খেলি মেলি নহয়। ঠিক আছে, ডিল খালি ছাকচেছ হ'ব লাগে। অ'কে বছ। বছ মাল মই ভৰাই আছোঁ। অঁ, ভালদৰে বনা, পাৰ্টি আহি আছে। অ'কে বছ। পাৰ্টি পালেহি আছে। আহক, আহিলে? অঁ অঁ ৰাস্তাত একো প্ৰব্লেম পোৱা নাইতো? নাই 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 ঠিকেই আছে। কওকচোন। ভাল পাওঁ। আৰে এইবাৰ মাল এইবাৰ মাল দি চোৱা, তাৰপিছত ক'বা কেনেকুৱা মাল। বছ দুটা দি দিওঁ। দি দিয়া। ঠিক আছে আমি তেন্তে আহিছোঁ। কি কৰি আছ ৰে? মই এই ৰিভাইভ দে না ৰে জলদি। মাৰি আছে ৰে। বেকআপ জলদি ইয়াক ৰিভাইভ দে। তহঁতৰ লগত নেখেলাই ভাল এই গৰমখনত। এনেই মৰি আছো বাই প্ৰতি। পাৰ্টনাৰ বহুত দিনৰ মই লগ পালোঁ দে। হয় দে। খবৰ কি? খবৰ আৰু চলি আছে যেন তেনো। তাকে ৰে, এইখন কাৰ পালি? এই আমাৰ পুৰণা বছৰ যে। তই যাৰ লগত থাক? অঁ বছ যে। যাবি নে কি তালৈ? কি কৰিবি কিন্তু? বৌ কেলে এই বছে কাম এটালৈ মাতিছিলে বচোন বাৰু। বেলেগ কিন্তু একো বস্তু আকৌ হাতে নুচো কিন্তু নালাগে বচোন বাৰু। দেচোন মই চলাওঁ আজি এখন। চলা দে বৌ। বহুত দিনৰ মই লগ পাইছোঁ। তই চলাব পাৰ নে নোৱাৰো? পাওঁ নহয় অলপ চলপ। চলা বাৰু। দিয়ক উঠক। কোনখিনিত পালোহি নেকি? এই ৰখা দিম ন। আৰু ক'ৰ জেগাত থাক তই? এইখনতে আমাৰ আড্ডা। গৰম চোন, ফেন চেনো নাই। আমি তেনেকৈ থাকোঁ দে। ঐ অঁ বছ। আহিলি? অঁ আহিলোঁ বছ। ঠিক আছে। ক'ৰ পৰা আহিব? এইটো মোৰ লগৰ বছ। তোৰ লগত? হয়। ভাইটি তোমাৰ নাম কি? লফৌ। ঠিক আছে। হয় দাদা, একো নাই, ঠিক আছে আহিছা। দাদা মই এইবিলাক নাখাওঁ। সি ক'লে যে অকণ চাবিগে বুলি আমাৰ আড্ডাটো সেইকাৰণে আহিলোঁ আৰু। ঠিক আছে, কোনো কথা নাই, আহিছা ভাল কৰিছা। কিন্তু ইয়াত তুমি মানে ইয়াত যিখিনি বস্তু মানে পৰিস্থিতিটো গম পোৱা, কিন্তু বাহিৰত যাতে সেইটো পৰিস্থিতি বেলেগ মানুহে গম নাপায়। নাই নুলিয়াওঁ দাদা। আৰু যদি কেনেবাকৈ যদি গম পায়, কিন্তু এইটো কি চিনি পোৱা? নাই দাদা, সেইবিলাক নকৰিবি। বুজাই দে না, মই নকওঁ। উৰাই দিম। ঠিক আছে, বহ। বহিব পৰা নাই এইখিনিতে? বহ। ঐ, তোৰ লগৰ হয়, তই ভালদৰে বুজাই দিব পাৰি। অঁ বুজাই দিম। ঠিক আছে বাৰু। তই খাবি নে কি? কি নহয়নো কি? এনেকৈ খাব লাগিব। পাৰি জানো? খাই খাই চা। এবাৰ খাই চালে কবি। খাওঁ নেকি? এইবিলাক নাখাওঁ নহয় মই। খাই চালে কবি এবাৰ। বহুতো গৰমো উঠিছে। তাৰে তই খাই চা কবি। ভাইটি, একো নাই, ডেকা ল'ৰা, খাব লাগে অকণমান। ডাঙৰ উঠা হৃষ্টপুষ্ট ল'ৰা, অকণমান টেষ্ট কৰিলে কোনো কথা নাই, বুজিছা? ঠিক আছে খা। কৰা তোমালোকৰ নিচিনাই আজিকালি টেষ্ট কৰে ল'ৰাবিলাকে। অকণমান দিয়ক আৰু। হেল্ল' দেই এতিয়া বাহিৰত নকৰিবিগৈ কিন্তু। এতিয়া কৰিছোঁ কিমান? বছৰখন দেখিছ নহয়। কি লৈ কৰিম? ল অকণমান। হ'বনে তুমি চাই ল। কৰেনো কি গম পোৱা তই নাই এনেকৈ মই মেচটো মাৰি দিম, তই খাই দিবি। মানে এনেকৈ বুজা ঘূৰি নাই দিবি, নহয়। এনেকৈ ধোঁৱাটো যে মাৰে যে চিগেট যে খাই গম পাৱ। দেখিছোঁ খোৱা। এনেকৈ মই তলদি লাইটাৰ মাৰি দিম, তই এইটো দি খাই দিবি। এইটো দি তই এইটো দি খাই দিবি। এইটো এতিয়া মানে কি মুখত ল'ব লাগিব? দুখন ল'ব লাগিব। এনেকে অঁ মই লাইটাৰটো মাৰি দিম, তই তললৈ উজাই দিবি। খাই যে আছ পইচা পাতি মিলাব পাৰিছেনে চাগে? তইতো জানো একেবাৰে দুখীয়া ঘৰ ল'ৰা, পইচা পাতি যোগাৰে কৰিব পৰা নাই। কি কৰা যায় কচোন বাৰু? তই কম জানোৱে নহয়, সৰু বস্তুহে পাছত কিন্তু ডাঙৰ বস্তু আছেই কিন্তু। এতিয়া কি কৰা যায় ঐ? পইচা পাতিছো একোৱে যোগাৰ কৰিব পৰা নাই। দাদা,
দাদা কি হ'ল দাদা পইচা পাতি অলপ মানে প্ৰব্লেম চলি আছে, যোগাৰ কৰিব পৰা নাই। দুদিনমান দেৰিকৈ দিলে হ'বনে? হয় নেকি? অঁ দাদা, এইবিলাক খালে পইচা পাতি হাতত লাগে, গম পাইছাই নাই? এই অলপ ঘৰুৱা প্ৰব্লেমৰ কাৰণে দিব পৰা নাই। একেবাৰে তেনেকুৱা হ'লে খাব নালাগেতো। কি উপায় আছে? কেইদিনমান দেৰিকৈ দিম লাগিলে। ঐ তই সোনকালে পইচা দিবলৈ ক, নহ'লে চাবি কিন্তু। ঠিক আছে মই আহি আছোঁ ৰ। কি কৰা যায়? মোকো মাৰিবি কিন্তু বছ কি পইচা পাতি দিব পৰা নাই, খেলি মেলি কৰি আছে, কি কৰা চাই ইয়াত? অ'কে বছ বঢ়াই দিম ন? ঠিক আছে বছ ৰাখিছোঁ। ঐ তহঁতৰ পইচা পাতি মেনেজ হ'ল নে নাই? নাই হোৱা নহয় দাদা, কেইদিনমান পিছত দেৰিকৈ দিম বুলি কৈছিলোঁ। হয় নেকি? হয় ঠিক আছে। ঐ তই বাহিৰত ওলা, বাহিৰত যা। ঐ দাদা কি হ'ল? কেইদিনমানৰ পিছত দেৰিকৈ হ'বনে? কেইদিনমান এই বেয়া বস্তু খাইছ কিয়? যদি পইচা দিব নোৱাৰ, পইচা দিব নোৱাৰ ন? ঠিক আছে এইটো ল। বছ কি কৰিলে? কি কৰিলোঁ তই দেখা নাই কি কৰিলোঁ? ভৰি চিটি লগাই দে, মই আহি আছোঁ। ভাল ছিল উৰাই দিলোঁ, ডেড বডি আপোনাৰ নদীত পেলাই দিলোঁ। গম পাইছে নেকি? নাই 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 অকণো এইবিলাক মই একদম চব প্ৰব্লেম চব চল্ভ কৰি দিছোঁ, আপুনি চিন্তা কৰিব নালাগে। হয় দিয়ক, একদম ধুনীয়া জেগা। ইয়াত আপোনাৰ নেট বনাইছোঁ সেইটো কাৰণে ইয়াত অকণো পুলিচে অকণো চিয়াই দিয়ে অকণো গম নাপায়, সেইটো কাৰণে ইয়াতে বনাইছোঁ। ল'ৰা মই গাড়ীখনৰ ওচৰত পাই গ'লোহি, ক্ৰিমিনেল ইয়াতে থাকিব পাৰে। আহা আহিছা, তুমি কিবা চাৰ্চ কৰিছিলা নেকি এৰিয়াটো? হয় হয়, এতিয়া কি এইটো ঘৰতে আছে নেকি? ব'লা ভিতৰলৈ। চিগাৰেট নোমোৱা, চিগাৰেট পেলা চিগাৰেট খাবলৈ আহিছ? কি আমাৰ অপৰাধ? কি অপৰাধ? ড্ৰাগছৰ ব্যৱসায়, গাঞ্জা ব্যৱসায়, এইবিলাক কৰ আৰু তই আৰু উঠি অহা প্ৰজন্মক তই ধ্বংস কৰি দিলি। ৰাজহাড়ডালে তহঁতে ভাঙি শেষ কৰি দিলি। কি কৰিলি? আৰু ইয়াৰ গুৰি ধৰোঁতা হৈছে তই। চশমা খোল, চশমা নহয়, চন নেদেখুৱাবি মোক। বিজে হয় বিজে, উঠি অহা প্ৰজন্মক ধ্বংস কৰি দিলি, ড্ৰাগছ খোৱাবি, হা? বেলেগ ব্যৱসায় আৰু নেপালি, হাঁহিবলৈ আহিছ, হাঁহি দেখুৱাবি। আৰু এটা তই হত্যা কৰিছে ল'ৰাটো। বল বল লাজ কবিকে বল। নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আমি এটা একেবাৰে জীয়া ঘটনা, ড্ৰাগছ আসক্ত হৈ পেলাই অসমৰ ল'ৰা ছোৱালী হওক বা বেলেগ ল'ৰা ছোৱালীৰ মানে উঠি অহা প্ৰজন্মৰ ৰাজহাড়ডালেই বেকা হৈ গৈছে। সেইটো আমি জীয়া ঘটনা এটাকে ইয়াত দাঙি ধৰিবলৈ চেষ্টা কৰিছোঁ। ইয়াত মানে বহুত ভুল ভ্ৰান্তি হ'ব পাৰে, কাৰণ আমি ইমান এক্সপাৰ্ট মানুহ নহয়। আমি এনেই আৰু সকলোৱে লাইক কৰিব,
শ্বেয়াৰ কৰিব Subscribe ছাবস্ক্ৰাইব কৰিব কৰিব। আৰু যিমান পাৰে সিমান শ্বেয়াৰ কৰক আৰু যাতে নতুন সকলোৱে নতুন যাতে পায়। নতুন নতুন অপৰাধজনিত কাহিনী আমাৰ এইটো চেনেলত আহি থাকিব অল এ টু জেড আৰু ছাবস্ক্ৰাইব ইয়াৰ কৰিব পিছত আৰু এটা নতুন কাহিনী যাব সেইটো যাব মনষ্টাৰ বয় লুচিফাৰ MBL মনষ্টাৰ বয় লুচিফাৰ আপোনালোকে যাতে চেনেল দুইটা ছাবস্ক্ৰাইব কৰি লয় কমেণ্ট কৰিব নাপাহৰিব আৰু আজি Guys, গুণ্ডা comment বছ কৰিব। বছ 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 আজি আমাৰ নতুন বছ আজি আমাৰ নতুনকৈ আহিছে যুগল দা আমাৰ Like নতুন কৰিব, সদস্য like ছাবস্ক্ৰাইব you. কৰিব শ্বেয়াৰ Bye bye. কৰিব